দেখা নাই সি আহি মোৰ পালেহি উঠিবলৈতো হোৱাই নাই নি এটা মেডলৈ গ'ল তাৰকে আহিব দেখাই নাই আহক আজি ভাত খুৱাই দিম আজি জহনী যা গৰুকেইটা আছে উলিয়াই থাকে যা ৰাম ৰাতিপুৱাই আৰম্ভ কৰিয়ে দিলি নে পিতাই মেললৈ গ'ল গৰুকেইটা উলিয়াই থৈ যাব নোৱাৰিলে নেকি আৰু চুৱাই থাকিবি ৰ গৈ আছো মা মই এই এফালৰ পৰা আহোঁগৈ হা বেয়া নাপাবা দেই অলপ দেৰি হৈ গ'ল তুমি অথনিতে আহিলে নাই মোৰ অলপ অহা টাইম হ'ল কিন্তু একো নাই দিয়া কেলৈ মাতিছিলা কোৱা কাইলৈ মোৰ এটা ইণ্টাৰভিউ আছে ভাবিলোঁ তাকে তোমাক জনাই যাম অল দ্য বেষ্ট মোৰ বিশ্বাস তোমাৰ এইবাৰ চাকৰিটো হ'বই এইবাৰ যদি চাকৰিটো হয় ন একেবাৰে তোমাক নিজৰ কৰি ল'ম বাৰু হ'ব আগতীয়াকৈ ইণ্টাৰভিউটো দি লোৱাচোন মই কেৱল তোমাৰেই জানো তুমি কেৱল মোৰ হয় কিন্তু কেতিয়াবা ভয় হয় জানা মোক এৰি থৈ যোৱা আইঅ মোৰ কলিজাটো মই তোমাক এৰিনো ক'লৈ যাম বাৰু এইবোৰ কথা বাদ দিয়া এতিয়া ব'লা ব'ল মৰমৰ দেহি ঐ নেযাবি দূৰলৈ মনে মন মেলিছে তোলৈ মৰমৰ দেহি ঐ নেযাবি আনৰে হৈ নেভাবি নোৱাৰো তোকে নেলাগে নেলাগে বহু যুগলৈ আশা মাথো এই জনমত নোৱাৰিলেও কবি মোক মা মোৰ জোতাযোৰ লৈ আহচোন অফিচলৈ দেৰি হ'ব জল্দি আনিছনে দেৰি হ'ব লৈ আহ এইযোৰ লৈ আহোঁ ইণ্টাৰভিউটো ভালকৈ দিবি তাহাঁতে যিটো সোধে সেইটোকে উত্তৰ দিবি দেই দীপ তোৰ আজি ইণ্টাৰভিউ আছিলে নহয় কেনেকুৱা হ'ল ইণ্টাৰভিউ কথা কি ক'বি দুখীয়া মানুহ যে যাৰ গুৰিত টকা পইচা থাকে ন সিহে চাকৰি পায় আৰু দুখীয়া মানুহবিলাকৰ চাকৰি নাপায় কাৰণ
কাকো কোনো ঘোষ দিব নোৱাৰি যে দুখীয়া হৈ জন্ম ল'লোঁ। হ'ব দে, প্ৰথমবাৰ দিছ ন, প্ৰথমবাৰতো পাম বুলিয়েতো আশা নকৰে ন, হ'ল বুলি মনটো তই ভাঙি নেপেলাবি। কাৰণ প্ৰথমবাৰ দিছহে আৰু তোৰ জীৱনটো প্ৰথম আগবাঢ়িছোহে প্ৰথম, তই এতিয়াই মনটো ডাউন কৰি নেপেলাবি। আছে ব'ল। হেল্ল', কি হ'ল? ইমান দেৰিলৈকে অহা নাই যে? আহা আকৌ, মই ৰৈ আছোঁ নহয়। কেলৈ মাতিছিলা কোৱা? এইবাৰো মই চাকৰি এটা গোটাব নোৱাৰিলোঁ, তাকে তোমাক কিদৰে কওঁ ভাবি আছোঁ। মই এইবোৰ একো নাজানো। তুমি চাকৰি এটা বিচাৰি আনি মোৰ ঘৰৰ মানুহক খুজিলেহে মই তোমাৰ হ'ম। চাকৰি যদি সকলো হয়, সেইদিনা কোৱা কথাবোৰ কি আছিল তেতিয়াহ'লে? অঁ, কৈছিলোঁ, কিন্তু তোমাক এনেদৰে ঘৰৰ মানুহৰ আগত কেনেকৈ চিনাকি কৰাই দিম? সেইবোৰ মিছা আছিল মানে যিবোৰ মোক কৈছিলা? ভবা নাছিলোঁ তুমি যে এজন চাকৰিয়াৰ লগতহে বিয়া হ'বা। তুমি যি ভাবা ভাবিব পাৰা, মই এতিয়া যাওঁ। হেৰুৱাব নোখোজো আজি মই তোমাকে, মনে চুপে কিয় জানো জানানে, এপাহি গোলাপে সুৱৰাই মৰমকে চোৱাচোন এবাৰ তুমি মোলে। উশাহ মোৰ জিৰাব খোজে তোমাতে, বিচাৰো প্ৰতিপল মই তোমাকে। মাক আজিও ৰৈ থাকে দীপ আহিব বুলি, কিন্তু দীপ আৰু এই পৃথিৱীত নাই যে তেওঁক কোনে বুজাব। তেওঁ ভবাই নাই যে তেওঁ ল'ৰাজনে এইখন পৃথিৱী এৰি গুচি গ'ল। মাকে সদায় বাট চাই ৰয় তেওঁ ল'ৰাটো যেন ঘূৰি আহিব। নাই, দীপ এই পৃথিৱীতেই নাই। তেওঁ এই কথাষাৰ কোনে বুজাব?